পাগলামি ধৰিছে ই চাওক हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और बहुत दिन मैं नतुन मिनी माने ब्लॉग भिडिओ লৈ আহিছো তো বহুত দিন কলেজত যোৱা নাই কলেজত আজি প্ৰায় 8-10 দিন মানে হল কলেজত যোৱা নাই তো আজি গৈ আছো কলেজত আৰু এটো হল 2024 চনৰ শেষৰটো ভিডিও তো এই ভিডিওটোত জনাম 2024 চনত কি পালো কি হেৰুৱালো আৰু কেনেকুৱা গল মোৰ 2024 চনটো তো প্ৰথমতে কলেজত যাইলো আৰু কলেজৰ পৰা আহি ধুনীয়া ঠাইত গৈ মই এই ভিডিওটো মানে জনাম সকলো কথাখিনি ভিডিওটোত তো চাই থাকক ভিডিওটো শেষলৈকে আৰু মই 300 সাবস্ক্রাইবার কমপ্লিট হৈ গল আপোনালোক বহুত ধন্যবাদ আৰু এতিয়া প্লিজ 400 সাবস্ক্রাইব কৰি দিয়ক তো চাই থাকক ভিডিওটো শেষলৈ আহিছিলো কলেজত আৰু কলেজত আহি মানে প্ল্যানিংটো বদলি গল ক্লাছ নকৰিলো আৰু এটা গৈ আছো মানে খানা খাব তো এইফালে সকলে ৰেডি আৰু এইফালে মডাৰো এইফালে সকলে আৰু দুজন বাৰু আছে তালে মানে ঘৰত গৈছে কিবা বস্তু আনিব তো মানে এতিয়া মানে গৈ আছো খানা খাব চাই থাকক ভিডিওটো শেষলৈকে ধুনীয়া হ'ব আজি মানে 31 ডিসেম্বৰৰ লাষ্ট শেষৰটো খানা মানে প্ল্যানিং নকৰা কৰি অকস্মাতে হৈ গল তো গাইজ এতিয়া মাংস কিনিবলৈ গৈ আছো আৰু ইফালে আছে সকলোবোৰ আছে তো মাংস কিনো এতিয়া এইটো মানে একদম প্ল্যানিং নহয় তো হঠাতে হৈ গল তো এনেকৈ গৈ আছো আৰু মাংস কিনি এতিয়া ধুনীয়াকৈ বনাই খাম চাই থাকক তো এইফালে ধুনীয়াকৈ বস্তু কিনি আহিলো আৰু ময়ো মানে ড্ৰেছ কিনি ভৰালো আৰু ধুনীয়াকৈ এতিয়া গৈ আছো মানে খাব এইফালে বস্তুবিলাক দেখাই দিছোঁ চাব এইফালে কি লৈছোঁ এইফালে আছে আচিনুৰ আৰু আচিনুৰ লৈছে কি এইবিলাক গ্লাছ এইফালে আছে নেমু টেঙা এইবিলাক লৈছে স্কুল ড্ৰেছতে আছে মই ড্ৰেছটো সলাই গৰম লাগিছে আৰু আগত আছে আগত আছে লগবিলাক তো এটা ধুনীয়াকৈ খাই আছোঁ কি কৈছা একো কোৱা নাই ভাল আৰু এইফালে আছে ব্ৰইলাৰ চাওক এইটো ব্ৰইলাৰটো বোলে ব্ৰইলাৰ পূৰা হাল্লা হৈ আছে ইয়াতে এইফালে মানুহবিলাক আছে ধুনীয়াকৈ ইয়াতে আছে আৰু এইবিলাক মানে পূৰা স্কুল ড্ৰেছত আছে আৰু মই আছোঁ ইয়াতে এইফালে আছে মুৰ্গী আৰু যিহেতু চৰকাৰী চাইকেল বিতৰণ কৰিছে তো এইফালে চৰকাৰী চাইকেল চাওকচোন ইফালে সকলোৱে মোবাইল চাত ব্যস্ত হৈ আছে ইফালে চাওক আৰু এইফালে দুজন আহি গ'ল আৰু এতিয়া ধুনীয়াকৈ মানে ব্ৰইলাৰটো চাফা কৰিব গৈছে আৰু ধুনীয়াকৈ এতিয়া খাম ধুনীয়াকৈ খানাটো খাম একদম প্লেনিং ভিডিঅ' নহয় তো এইফালে বনাই আছে তো এই পথাৰত খাম এইডাল গছৰ তলতে খাম ধুনীয়াকৈ চাই থাকিব ইউটিউবাৰ তো এয়া মানে মই খানাৰ জেগাত অকণমান মানে কাম কৰি দিছিলোঁ তো তাকৈ ভিডিঅ' বনাব দিলোঁ আচিনুৰক আৰু ধুনীয়াকৈ বনাই দিছে তো চাই থাকক আজি খানাটো কেনেকুৱা হয় শেষলৈকে এইফালে মানুহৰ আৰু কি মাংস কটা আৰম্ভ হৈয়ে গ'ল আৰু ধুনীয়াকৈ দিছে যিহেতু মাংস খাম আৰু ভাতে খাম বিশেষ একো নাখাওঁ তো বঢ়িয়াকৈ মাংস ভাত দিছে আৰু এইফালে দিলে চাহ আৰু ধুনীয়াকৈ চাহ খাই এতিয়া কামখিনি কৰোঁ আৰু যাওঁ খানা খাবলৈ এইফালে মাংস কটা হৈ গ'ল আৰু এতিয়া যাওঁ পথাৰলৈ আৰু এইফালে ধুনীয়া এটা জেগাত আহি পালোঁ যাই মানে গৈ আছোঁ আহি পোৱা নাই এতিয়ালৈকে আৰু এনেকুৱা এখন পথাৰতে খাম আৰু এইফালে খৰি ওলাই ল'লে এইবিলাক মানে অদ্ভুত কাণ্ড আৰু এইজন মানুহ যে কৈছে তাৰমানে কলপাত আনিব গৈছে আৰু মই ধুনীয়াকৈ গৈ আছোঁ এতিয়া মানে খানা খাবলৈ আৰু এইফালে মানে ধুনীয়াকৈ গৈ আছোঁ পিকনিক য'ত মানে খানাটো খাম পিকনিক নহয় চৰি ধুনীয়াকৈ গৈ আছোঁ এইফালে পথাৰৰ মাজে মাজে আৰু এইফালে চাওক তাচিলা লৰি দি আৰু মই এইফালে ধুনীয়াকৈ আহি আছোঁ আৰু এইফালে চাওক ধুনীয়াকৈ চাওক এয়া ধুনীয়াকৈ এইফালে যাম অকণমান আগত ধুনীয়া এটা লোকেশ্যনত আহিব লোকেশ্যন আৰু ইয়াতে ধুনীয়াকৈ ছেটআপখিনি কৰি লৈ আছোঁ মানে ছেটিংছখিনি ক'ত কি হ'ব বনাম তো চাই থাকক আৰু এইফালে শাক পাচলিৰ লগতে মানে মাংসটো বনাই দিছে ইয়াতে চাওক ধুনীয়াকৈ মাংস ৰং চাওক কি ৰঙা চিকা হৈছে আৰু ধুনীয়াকৈ মাংস বনাব আৰু অকণমান পিছতে খাই দিম আৰু এইফালে চাওক কি ৰকম মানে ধৰিছে চাওকচোন তাৰ পগলামি চাওক তো এইফালে 3টা বাজি গ'ল আবেলিৰ আৰু এতিয়ালৈকে ভাত হৈ গ'ল এতিয়া ধুনীয়াকৈ এইফালে চাওক ধুনীয়াকৈ বহি লৈছে ইয়ালৈকে এইফালে আৰু এইফালে জুই জ্বলি আছে আৰু এইফালে মাংস হৈ গ'ল চাওক মাংসটো দেখাই আছোঁ এইফালে মাংস আৰু ধুনীয়াকৈ এতিয়া খাম এইফালে নীলু আছে ইয়াৰ আগতে দেখিছে আগৰ ভিডিঅ'টো আৰু এইফালে ধুনীয়াকৈ বক্স বাজি আছে সেইকাৰণে বেছি ভিডিঅ' মাৰ দেখাব পৰা নাই কপিৰাইট আহি যাব পাৰে তো এতিয়া ধুনীয়াকৈ খাম আৰু এতিয়া ধুনীয়াকৈ ভাতবিলাক আৰম্ভ কৰি দিছে ধুনীয়াকৈ ই মানে ৰান্ধনি আৰু ই ধুনীয়াকৈ মই এতিয়ালৈকে ভাত দিয়া নাই আৰু ধুনীয়াকৈ ইয়াতে আছোঁ মই একেলগে খাম মানে সেইকাৰণে তাই আৰু মই একেলগে খাম সেইকাৰণে ভাতখিনি দিয়া নাই ভাত দি আছে ভাত দিয়া মানুহ চা এইফালে ধুনীয়াকৈ মাংস লৈ আহিছে এতিয়া মাংস দিব এইফালে মোৰ কাঁহীত ধুনীয়াকৈ আছে এইফালে মাংস চাওক এইফালে চাওক নীলু ভাত দি আছে ভাতৰ আলখিনি দেখবাৰ
কিবা হৰিবল দি পুৰা ৰেডি খাব এতিয়া এইফালে মাংস আৰু এইফালে পিঁয়াজ এইফালে সানি ল'লোঁ আৰু নিব নালাগে এইফালে ধুনীয়াকৈ মাংস ল'লোঁ আৰু এইফালে মজা হৈছে ভাই খাই উঠি লগ পাই আছোঁ তেওঁলোকৰ বাবে কিন্তু মেগী বনোৱা হোৱা নাই আৰু এইফালে খানা পিনা হৈ গ'ল এতিয়া মানে এটা মানে নদী আছে ওচৰতে তো নদীটোৰ ফালে গৈ আছোঁ এয়া হ'ল ধুনীয়া এখন পথাৰৰ ভিউ আৰু ইয়াতে ধুনীয়াকৈ এতিয়া গৈ আছোঁ এইফালে বক্সৰ চাটৰ লৈছে তো এতিয়া গৈ আছোঁ মানে নদীটোৰ কাষত তো এইফালে চলি আছে মানে পুৰা ফটো আৰু ফটো উঠি আছে পুৰা সকলোৱে আৰু এইফালে সকলোৱে ফটো উঠি আছে ধুনীয়াকৈ আৰু মানে স্মৃতি হিচাপে ৰাখিব আৰু ধুনীয়াকৈ এতিয়া ফটো চটো উঠি আৰু ধুনীয়াকৈ গৈ আছোঁ সেইটো শেষ কৰিম এতিয়া অকণমান পিছতে আৰু ঘৰৰ যাই পাইছোঁ পুৰা হাল্লা হৈ আছে ইয়াতে আৰু পুৰা সকলোৱে চাওক গ্ৰুপ ফটো এতিয়া আৰু এই ল'ৰাজন যে দৌৰি যোৱা দেখিছে এইজন হ'ল আমাৰ বন্ধু দিগম্বৰ তাৰ মানে অকণমান ফাল্টু কৰিছে লগবোৰে মানে চাইকেলখন লুকাই থৈছে মানে জংঘলত তো তাকে আনিব গৈছে তো এনেকুৱা ফাল্টু হৈ যায় তো এনেকৈ গান বজাই বজাই ঘৰলৈ গৈ আছোঁ এতিয়া ভিডিঅ'টো শেষ হ'ব আৰু তো চাই থাকক তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চাইকেল ছাবস্ক্ৰাইব সোনকালে কমপ্লিট কৰি দিব তো এনেকৈ কোনো প্লেনিং নাছিলোঁ আৰু আজি খানাটোৰ তো তথাপি এনেকৈ খালোঁ আৰু প্লেনিং নোহোৱাকৈ যিবিলাক খানা খোৱা বহুত মজা লাগে আৰু প্লেনিং নোহোৱাকৈ যিহেতু খালোঁ আৰু মানে এনেকুৱা মানে আকস্মিকভাৱে হোৱাটো বেছি ভাল লাগে আৰু এই ভিডিঅ'টো এইখিনি আছিল আৰু সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টো মানে লেট হ'বই দিয়াতে মানে এইটো ভিডিঅ' মানে 31 ডিচেম্বৰৰ হয় কিন্তু দেৰি হৈ যাব তো এই ভিডিঅ'টো এইখিনি আছিল বাই বাই